মৰিগাঁও গৈ আছো এয়াই ৰাইডিং কম্পিটিশ্যন ইমান দূৰ খোজকঢ়াই আনি আছে ন 15 minutes later. কম্পিটিশ্যনৰ পৰা ওলাই আহিছোঁ ৰাইডিং কম্পিটিশ্যনত মই পাৰ্টিচিপেট কৰিছিলোঁ আমাৰ কলেজৰ হৈ আমাৰ ইনষ্টিটিউটৰ হৈ আচলতে তাৰপিছত পাম নে নাপাম নাজানো এনেও নাপাওঁ চাগে বাহিৰলৈ আহি আছোঁ বহুত বেছি গৰম উঠিছে ধুনীয়া এৰিয়া ধুনীয়া মানে আছাম ইঞ্জিনিয়াৰিং বহুত ধুনীয়া আৰু মই বৰ বিশেষ ভালকৈ ভিডিঅ' বনাব পৰা নাই লাজ লাগিছে ষ্টুডেণ্ট বহুত আছে আৰু মানে মোবাইলটো ড্ৰাইভ কৰিব পৰা নাই আৰু গাড়ী চাৰি বহুত অশান্তি বহুত ঝামেলা হৈ গ'ল অহা যোৱা কৰি আছোঁ ইফালে নিচে ৰাস্তা সিফালে এয়া ডিবেট চলি আছে এতিয়া আমি এৰিয়াৰ পৰা আহি পালোঁ এৰিয়াৰ পৰা আহিলোঁ নিজৰ লাইন গাড়ীত চিটি বাছত আহিলোঁ তাৰপাছত এতিয়া ৰংঘৰ বাগৰি গৈছোঁ কলাক্ষেত্ৰ পালোঁহি খানা পিনা একো খোৱা নাই বাৰু বোলক বিহু চলি আছে চাই লওঁ ৰংঘৰ বাগৰি থৈ পেলাই তলত ষ্টেজত বিহু চলি আছে আমাৰ নাচনীৰ উপস্থিতি আছে মানে খোপাৰ ফুলটো ওলাই আহিছে যদিও মানে তেখেতে নাচি নাচিয়ে মানে আমি সামৰি দিলোঁ হেৰি কি সামৰি দিলোঁ লগ সামৰি দিলোঁ মানে ভিডিঅ' চিডিঅ' কৰা নাছিলোঁ তাৰপিছত এতিয়া কণ্টিনিউ কৰিছোঁ আকৌ যাওঁ তেন্তে এতিয়া কি কয় তেন্তে এতিয়া কলাক্ষেত্ৰ আহি পাইছোঁ আকৌ কলাক্ষেত্ৰ যাম চিল কৰিম না চিল বাবা চিল ছেকেণ্ড ডে বেছি গৰমটো ভাগৰ লাগি আহিছে ফাটি গৈছে আমাৰ গৰম ফাটি গৈছে ব'লক ভিতৰলৈ চাওঁ কলাক্ষেত্ৰ আহি পালোঁ মই হ'ব ইমান জনা মানুহে তেনেকৈ হয় ইমান মিলাই কৰি নাথাকে নালাগে এনেই ইজ্জতটো নাখাবা ইজ্জতটো নাখাবা এনেই এনে বাদ দিয়া নিজৰ এতিয়া প্ৰণৱ দে যাব প্ৰণৱ দে ধৰাই নাই ফুটাকেইটাতে ভালকৈ ধৰা নাই ক'ৰ পাব অঁ নেবাজে Dai.
চলি আছে ফাংচন তাৰপিছতে এফালে আছে কি আছিলে আতিথ্য কেণ্টিনতে চাটা মৃন্ময় কিছু কলাক্ষেত্ৰ কেণ্টিনত আতিথ্য কেণ্টিন তাৰপিছত এফালে আছে আমাৰ অল আছাম খাই আছে তো এতিয়া মই আছো কলাক্ষেত্ৰৰ কেণ্টিনত তাৰপিছত অলপমান ভোক চোক লাগিলে কিবা এটা খাবলৈ আহিছোঁ তাৰপিছত আৰু এতিয়া মোৰ লগত আছে এফালে অল আছাম পলিটেকনিক ষ্টুডেণ্ট ইউনিয়নৰ GS পাৰ্থদা হয়তো পলি সকলোৱে চিনি পায় যিসকলে চাই আছে তাৰপিছত পাৰ্থদা অনুষ্ঠানৰ বিষয়ে কিবা কিবি অকণমান কৈ দিয়ক এইটো আমাৰ অনুষ্ঠান সকলোৱে আহি উপভোগ কৰিব আৰু পলিটেকনিকৰ আমি তাকে আশাবাদী আৰু 7 বছৰৰ অন্তত আমি সকলোৱে লগ হৈ কিনে অল পলিগীত পাতিছোঁ গতিকে বহু আশা আছে যিমানখিনি দিব পাৰিছোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ মোৰ লগতে আমাৰ এছিষ্টেণ্ট ফাইনেন্স ছেক্ৰেটাৰী আছে মানৱ জ্যোতি গগৈ লখিমপুৰ গতিকে আমি দুইজনে আজি দিনটো খাবলৈ পোৱা নাই এতিয়া ৰেষ্ট লৈ গৈছোঁ আৰু আশা কৰিছোঁ ভাইটিয়ে যেনেদৰে ইউটিউবত ভিডিঅ' আগবঢ়াই থাকে অনাগত দিনতো আপোনালোকে আদৰি ল'ব সেই কামনা কৰিছোঁ বাকী অহা কাইলৈ অনুষ্ঠান কিবা কাইলৈ অনুষ্ঠান হ'ব আমাৰ কালচাৰ ৰেলী হ'ব জেনেৰেল মিটিং হ'ব বাৰু তেন্তে জেনেৰেল মিটিং আছে কালচাৰ ৰেলী আছে আৰু ৰাতিলৈ কিবা তেন্তে অহা কাইলৈও কালচাৰেল নাইট আছে তাৰপিছত কিবা কিবি প্ৰগ্ৰেম হ'ব ৰেলী হ'ব ৰেলীটো আপোনালোকক এনেও দেখামেই কৈ থোৱা আছে তো শেষলৈকে ভিডিঅ'টো চাই থাকিব আজিও যি দেখালোঁ নেদেখালোঁ আৰুনো কি ক'ম যি পাই দেখাই যাম আৰু হ'ব দিয়ক এতিয়া চবেই ৰেলী শেষ কৰি আহিলে এইটো আমাৰ নয়ন ৰাম সীতা কেনে লাগিলে বেছি ভাল লাগিছে বহুত বেছি ঠাণ্ডা বহুত গৰম